বাধ্যতাসকললৈ নমস্কাৰ। আজি আমি শিকিম আত্মসহায়ক গোটৰ পঞ্চসূত্ৰৰ বিষয়ে। আৰু আত্মসহায়ক গোটৰ পঞ্চসূত্ৰৰ বিষয়ে আপোনালোকে চাগে অলৰেডি ট্ৰেইনিং পাই থৈছে, কিন্তু হ'লেও আমি যেতিয়া ফিল্ডলৈ যাওঁ বা আমি আমাৰ বাইদেউসকলৰ গোটখিনি চাওঁ, তেতিয়া আমি বহুতখিনি গোটত চাওঁ যে আমাৰ পঞ্চসূত্ৰখিনি ইমান ধুনীয়াকৈ মানিব পৰা নাই বা আমি সেইখিনি আমাৰ সফলতা আমি পোৱা নাই। তো আজি আপোনালোকৰ কাৰণে মই পঞ্চসূত্ৰৰ ভিডিঅ' এখন লৈ আহিলোঁ। ইয়াতে আমি শিকিম যে পঞ্চসূত্ৰটো কি, পঞ্চসূত্ৰ আমি গোটত কিয় মানিব লাগে, আৰু পঞ্চসূত্ৰ মানিলে আমাৰ গোটৰ কাৰণে কিমান লাভান্বিত হ'ম আমি, সেইটো আমি আজি জানিম। প্ৰথমে আমি জানি লওঁ আত্মসহায়ক গোট কি হয়। একচুৱেলি আত্মসহায়ক গোটটো কি হয় প্ৰথমতে আমি এইটো জানি ল'ম। আত্মসহায়ক গোট মানে হ'ল এখন স্বেচ্ছাসেৱী সংগঠন য'ত এখন নিৰ্দিষ্ট অঞ্চলৰ 10ৰ পৰা 20 জনী মহিলাই নিজৰ আৰ্থসামাজিক অৱস্থা উন্নয়ন কৰাত উদ্দেশ্য একত্ৰ হৈ থাকে। মানে আত্মসহায়ক গোট মানে হ'ল 10ৰ পৰা 20 জনী মহিলাই একেলগে গোট হৈ নিজৰ অৰ্থসামাজিক অৱস্থাত উন্নতি কৰিবৰ কাৰণে যিটো আমি গোট গঠন কৰোঁ তাকে কোৱা হয় SHG। আৰু সেই SHGৰ পৰা আমি কি হয়, এই গোটটোৰে পৰস্পৰ আৰ্থিক সহায় প্ৰদান কৰে। এই গোটে কি কৰে, আৰ্থিক সহায় প্ৰদান কৰে। যিটো আৰ্থিক সহায় সেইটো হ'ল দক্ষতা বৃদ্ধি কৰে আৰু বিবিধ চৰকাৰৰ প্ৰকল্প সুবিধা ল'বলৈ সহায় কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে সদস্যসকলৰ আৰ্থিক স্বনিৰ্ভৰতা আৰু ক্ষমতায়ন। চাওক, আমাৰ গোট খোলাৰ মেইন উদ্দেশ্য হ'ল আমি আমাৰ যিখিনি গ্ৰাম্য বাইদেউসকল আছে, যিখিনি আৰ্থিকভাৱে ইমান উন্নত নহয়, তেখেতক আমি কেনেকৈ আৰ্থিকভাৱে উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ SLMৰ ফালৰ পৰা SLMৰ পৰা 5টা পঞ্চসূত্ৰ দিয়া হৈছে, যাক আমি গোটৰ সোণালী 5 মন্ত্ৰ বুলিও ক'ব পাৰোঁ। আত্মসহায়ক গোটৰ পঞ্চসূত্ৰ। আমি এই পঞ্চসূত্ৰৰ বিষয়ে জানিম। পঞ্চসূত্ৰৰ 5টা আঙুলিত মই সজাই লৈছোঁ। প্ৰথম, এটা গোট চলাব হ'লে কি কৰিব লাগিব, আমি গোটৰ নিয়ম জানো। এটা গোট চলাব হ'লে প্ৰথমত আমি সাপ্তাহিক মিটিং কৰিব লাগিব। আৰু সাপ্তাহিক মিটিং হ'ল উইকলি মিটিং, যিটো কওঁ আমি সাপ্তাহিক সভা। আৰু সাপ্তাহিক সভা মাহত আমি কেইটা কৰিব লাগে, 4টা। তাৰপিছত সাপ্তাহিক জমা। আমি যেতিয়া আমি সাপ্তাহিক মিটিং কৰিম, সেই সাপ্তাহিক মিটিঙত আমি কি কৰিব লাগে, সাপ্তাহিক জমা 10 টকা, 20 টকা, 50 টকা যেনেকৈ হওক। তাৰপিছত আছে নিয়মীয়া অভ্যন্তৰীণ। নিয়মীয়া অভ্যন্তৰীণ মানে ঋণ দিয়া, নিয়মিতভাৱে ঋণ দিয়া। নিয়মীয়া পৰিশোধ, আৰু যিখিনি আমি নিয়মীয়া সুদ দিলোঁ সেইখিনি আমাৰ কি হ'ব লাগে, নিয়মীয়া পৰিশোধ হ'ব লাগিব। আৰু লাষ্টত আছে আমাৰ নিয়মীয়াকৈ হিচাপ ৰখা, আৰু যিখিনি আমি লেনদেন কৰিলোঁ সেই লেনদেনখিনি নিয়মিতভাৱে ৰখা। ইয়াকে কয় আমাৰ পঞ্চসূত্ৰ। আৰু এই পঞ্চসূত্ৰটো যদি আমি গোটে মানি চলিব পাৰোঁ, আমাৰ গোট উন্নতি হ'বই। আৰু যদি আপোনালোকে, মই থাম্বনেইলটো চাব, থাম্বনেইলত মই লিখিছোঁ যে SLMৰ নিয়ম মতে এই পঞ্চসূত্ৰ নামানিলে SHG আপোনালোকৰ গোটখন বন্ধ হৈ যাব পাৰে। আৰু এইটো সঁচা কথা হয়। যদি আমি এই পঞ্চসূত্ৰটো আমি গোটত মানি চলিব নোৱাৰোঁ, আমাৰ এটা সময়ত আমাৰ গোট কি হৈ যাব, বন্ধ হৈ যাব। এই 5টা সূত্ৰ SHG কৰে শক্তিশালী, স্বনিৰ্ভৰ আৰু সফলতা। এই আমাৰ 5টা সূত্ৰ আমাৰ কি কৰে, আমাৰ গোটটোক শক্তিশালী কৰে, স্বনিৰ্ভৰ কৰে আৰু সফলতা কৰে। এতিয়া যদি আমি এই 5টা সূত্ৰ মানি নচলোঁ, আমাৰ বাবে অসুবিধা কি, মই অসমীয়া আৰু ইংলিছ দুটাতো লিখি দিছোঁ। আমাৰ যি বাইদেউসকল অসমীয়া বুজি পায় অসমীয়াটো চাব, যি বাইদেউসকল ইংলিছ বুজি পায় ইংলিছটো চাব। তো এই 5টা ৰুল যদি আমি নামানো, আমাৰ কি কি প্ৰভাৱ পৰিব পাৰে। প্ৰথম আমাৰ পৰিব পাৰে বেংক লিংকেজ এলিজিবিলিটি, মানে আমি বেংকৰ পৰা লোন নাপাম। এই পঞ্চসূত্ৰ যদি আমি গোটেই মানি নচলোঁ, তেতিয়াহ'লে আমি কি নাপাম, গোটৰ লোন নাপাম। পঞ্চসূত্ৰ মান্য নকৰিলে SHG বেংকৰ পৰা ঋণ লাভ কৰিবলৈ অযোগ্য হয়। মানে বেংকে তেতিয়া কি কৰিব, আপোনালোকৰ লোনটো ৰিজেক্ট কৰি দিব যদি আমি পঞ্চসূত্ৰ নামানো। SHG নট ফ্ল'য়িং পঞ্চসূত্ৰ কেন নট কোৱালিফাই ফৰ বেংক লোন। মানে যদি আমি পঞ্চসূত্ৰ নামানো, তেতিয়াহ'লে বেংকে
সেই পাৰ্টিকুলাৰ এছচিটো কি কৰি দিব ৰিজেক্ট কৰি দিব লোন নিদিয়ে 2 নম্বৰ হ'ল ভেলিডেশ্যন ৰিকুৱাৰমেণ্ট মানে ভেলিডেশ্যন ৰিকুৱাৰমেণ্ট ভেলিডেশ্যনৰ সময়ত যদি গোটেই নিয়ম সঠিকভাৱে পালন নকৰে তেতিয়া সেই গোটটোক অসম্পূৰ্ণ বুলিও ধৰা হ'ব আমাৰ এছএলএমৰ পৰা ভেৰিফিকেশ্যনত যাব ভেৰিফিকেশ্যনত যোৱাৰ পিছত যেতিয়া চাব যে এই গোটটোৱে পঞ্চসূত্ৰ পালন কৰি আছে নে নাই যদি নকৰে আমাৰ এছএলএমৰ পৰা সেই গোটটো ডিএক্টিভেট কৰি দিয়া হ'ব মানে বন্ধ কৰি দিয়া হ'ব ঠিক আছে 3 নম্বৰটো চাম গ্ৰান্ট আৰএফ সিআইএফ গ্ৰান্ট মানে যিকোনো আমাৰ সুবিধা পোৱা আৰএফ ৰিভলভিং ফাণ্ড সিআইএফ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড যিখিনি আমাৰ আপোনালোকে জানে যে আপোনালোকৰ এছচিজিৰ ওপৰত ভিঅ আছে ভিঅৰ ওপৰত সিএলএফ আছে সিএলএফৰ পৰা আমাৰ যিখিনি সুবিধা দিয়ে আমাৰ যিখিনি লোন আছে সিআইএফে হওক সিইএফএ হওক পিএফএমই হওক এণ্টাৰপ্ৰিনিয়াৰ যিকোনো ফাণ্ড যদি আপোনালোকে এই পঞ্চসূত্ৰ মানি নচলে তেতিয়াহ'লে কি হ'ব এই গ্ৰান্টখিনি আপোনালোকে নাপাব এটা সময়লৈকে কি হৈ যাব আপোনালোকৰ এই গ্ৰান্টখিনি সিএলএফে বা ভিঅ আপোনালোকক দিয়া বন্ধ কৰি দিব গোটেই নিয়ম মানি নচলিলে চৰকাৰী অনুদান বা ৰিভলভিং ফাণ্ড নাপাব মানে যিকোনো চৰকাৰী সুবিধা এতিয়া বাধ্যসকলক 10,000 টকাকৈ দি আছে যেতিয়া আপোনালোকে পঞ্চসূত্ৰ যদি মানি নচলে আকৌ যে ইয়াৰ পিছত যে চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে আৰু আমি কিস্তি দিম আমি 25,000 আৰু 50,000কৈ দিম সেই টকাটো আপোনালোকে নাপাব সেইকাৰণে আপোনালোকে পঞ্চসূত্ৰটো মানিব বহুত জৰুৰী হয় আৰু এই ভিডিঅ'টো আপোনালোকে নিজেও চাব আৰু আপোনালোকৰ চিনাকি বাইদেউসকলকো শ্বেয়াৰ কৰি দিব যাতে এই বাইদেউসকলেও এই কথাখিনি শিকে আমাৰ 4 নম্বৰ পইণ্ট হ'ল ট্ৰেইনিং এণ্ড প্ৰগ্ৰাম যদি গোটৰ ভিতৰত শৃংখলা সমন্বয় আৰু একতা নাথাকে তেতিয়া এছআৰএলএমৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষণৰ সুযোগ হ্ৰাস পায় মানে যদি আপোনালোকে পঞ্চসূত্ৰ মানি নচলে আমাৰ এছএলএমৰ পৰা যিখিনি আপোনালোকক ট্ৰেইনিং দিয়া হয় প্ৰশিক্ষণ দিয়া হয় সেই প্ৰশিক্ষণৰ পৰা আপোনালোকে বঞ্চিত থাকিব ঠিক আছে এতিয়া আমি যাম যে আমাৰ যিটো পঞ্চসূত্ৰ আছিলে যে সেই পঞ্চসূত্ৰৰ 5টাটো কি আছিলে আৰু তাক আমি কেনেকৈ পালন কৰিব পাৰোঁ প্ৰথমত আছিলে আমাৰ সাপ্তাহিক সভাত আমি কি আলোচনা কৰিব লাগে আমি যদি পঞ্চসূত্ৰটো পালি ইমানলৈকে আমি চাইছিলোঁ যে পঞ্চসূত্ৰ কি আৰু পঞ্চসূত্ৰ নামানিলে আমাৰ কি হ'ব এতিয়া আমি চাম যে আমি যদি পঞ্চসূত্ৰ আমি মানিব যাওঁ আমি পঞ্চসূত্ৰ মানিব গ'লে আমি কি কৰিব লাগিব প্ৰতি সপ্তাহে গোটৰ সাপ্তাহিক সভা অনুষ্ঠিত কৰিব লাগে সেইটো হ'ল প্ৰথম কথা এই সভাত সদস্যসকলে আলোচনা কৰে সঞ্চয় ঋণ সমস্যা আৰু নতুন পৰিকল্পনা মানে কৈছে যে আমাৰ যেতিয়া সাপ্তাহিক আমি মিটিং কৰিম মিটিঙত আমাৰ প্ৰথম কাম হ'ব কি আমাৰ মাহিলী সঞ্চয় সাপ্তাহিক সঞ্চয় আমাৰ মাহিলী সঞ্চয় বুলি কওঁ আমি সাপ্তাহিক সঞ্চয় বুলিও কয় সাপ্তাহিক সঞ্চয় প্ৰথম কাম 2 নম্বৰ হ'ল ঋণ আমাৰ গোটৰ যি আমি 10ৰ পৰা 15 বা 20 জন আমি যে বাইদেউ আছোঁ যে সেই বাইদেউৰ ভিতৰত আমাৰ যিখিনি ছেভিংছ আমাৰ যিখিনি সঞ্চয় এই সঞ্চয়ৰ পৰা যি আমাৰ টকা হ'ব তাৰ পৰা আমি ক্ষুদ্ৰ ঋণ দিয়া সেইটো হ'ল ঋণ সমস্যা কোনোবা বাইদেউৰ কিবা সমস্যা হৈছে নেকি মেডিকেল ইমাৰ্জেঞ্চি হ'ব পাৰে ল'ৰা ছোৱালী পঢ়া শুনাৰ হ'ব পাৰে যিকোনো আৰ্থিক সমস্যা যি সমস্যা হয় সেই সমস্যাৰ বিষয়ে আমি আলোচনা কৰিম আৰু নতুন পৰিকল্পনা আমি নতুন কিবা পৰিকল্পনা কৰিব পাৰোঁ নেকি তাৰ বিষয়ে আমি সেইখন মিটিঙত আলোচনা কৰিম সেইটো হ'ল প্ৰথম আমাৰ সাপ্তাহিক সভা সেইটো হ'ল আমাৰ নিয়ম আৰু গোটেইখিনি যিখিনি আমি আলোচনা কৰিম আমি ক'ত লিখিম মাইনাছত আমি প্ৰচিডিঙত ধুনীয়াকৈ পাৰ্টকৈ লিখি যাম ঠিক আছে এইটো হ'ল আমাৰ প্ৰথম দ্বিতীয় হ'ল সাপ্তাহিক জমা উইকলি ছেভিং সেই সাপ্তাহিক মিটিঙত আমি কি কৰিব লাগিব উইকলি ছেভিং কৰিব লাগিব যিটো আমি প্ৰথমতে কৈ গৈছিলোঁ যে মিটিঙত আমি কি কৰিব লাগে এছএছজিৰ সাপ্তাহিক জমা হৈছে সদস্যসকলৰ নিয়মীয়া সঞ্চয়ৰ এটা প্ৰক্ৰিয়া প্ৰতিটো সদস্যই নিৰ্দিষ্ট পৰিমাণৰ টকা প্ৰতি সপ্তাহে জমা দিয়ে এইটো স্বনিৰ্ভৰ গোটৰ এটা গুৰুত্বপূৰ্ণ নীতি যি আৰ্থিক শৃংখলা গঢ়ে আৰু সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ায় মানে এই সাপ্তাহিক জমা সেইটো আপোনালোকৰ কি হয় এটা প্ৰতি সপ্তাহে এইটো এটা স্বনিৰ্ভৰ গোটৰ এটা গুৰুত্বপূৰ্ণ নীতি আপোনালোকৰ গোটটো যে স্বনিৰ্ভৰ হ'ব এই আপোনালোকে যেতিয়া সাপ্তাহিক জমাটো যদি নিদিয়ে তেতিয়াহ'লে এইটো কি হয় এইটো স্বনিৰ্ভৰ গোট নহয় আমি সেইটো স্বনিৰ্ভৰ গোট নহয় বুলি আমি গণ্য কৰিম যদি সাপ্তাহিক আমাৰ ছেভিংখিনি জমা দি যায় সেইটো এটা আদৰ্শ গোট বুলি আমি গণ্য কৰোঁ ঠিক আছে চাওক বাইদেউসকলে কি কৰিছে টকা সাপ্তাহিক জমা কৰি আছে
ঠিক আছে। 3 নম্বৰ হ'ল আমাৰ নিয়মীয়া অভ্যন্তৰীণ ঋণ, ৰেগুলাৰ ইণ্টাৰনেল লেণ্ডিং, মানে ৰেগুলাৰ অভ্যন্তৰীণ ঋণ মানে আমাৰ গোটৰ ভিতৰতে লেনদেন কৰা। আমাৰ গোটৰ টকা আমি বাহিৰত দিয়াৰ কথা কোৱা নাই ইয়াত। আমাৰ গোটৰ আমাৰ যিকেইজনী বাইদেউ আছে এই বাইদেউৰ ভিতৰতে আমি কি কৰিব লাগিব, অভ্যন্তৰীণ ঋণ ল'ব লাগিব। ঠিক আছে। গোটে সংগৃহীত টকাৰে সদস্যসকলক ক্ষুদ্ৰ ঋণ দিয়ে, যেনে পশুপালন, কাপোৰ ব্যৱসায় আৰু জৰুৰী চিকিৎসা। আমাৰ সাপ্তাহিক ছেভিংছৰ পৰা আমাৰ যি টকা বা যি পুঁজি আমাৰ গঠন হ'ব সেই পুঁজিৰ পৰা আমি কি কৰিব লাগে, ইণ্টাৰনেল লেণ্ডিং কৰিব লাগে। ইণ্টাৰনেল লেণ্ডিং মানে অভ্যন্তৰীণ ঋণ। আমাৰ গোটৰ ভিতৰতে ঋণ দিব লাগে। আৰু সেই ঋণখিনি কিহৰ কাৰণে দিব লাগে, যেনে পশুপালন হ'ব পাৰে, কাপোৰ বোৱা হ'ব পাৰে, কাপোৰ দোকান হ'ব পাৰে, চিকিৎসাৰ কাৰণে হ'ব পাৰে, স্কুলীয়া ল'ৰা ছোৱালীৰ স্কুল পঢ়াব, যিকোনো কামৰ কাৰণে আমি সেই টকাখিনি আমি আমাৰ ভিতৰত আমি কি কৰিব পাৰোঁ, ঋণ হিচাপে ল'ব পাৰোঁ। তাৰপিছত আছে আমাৰ নিয়মীয়া পৰিশোধ। যিখিনি আমি 3 নম্বৰ পইণ্টত আমি চালোঁ, যিখিনি আমি ঋণ দিওঁ সেই ঋণখিনি আকৌ কি হ'ব লাগিব, আমি নিয়মিতভাৱে আকৌ পৰিশোধো কৰিব লাগিব। যেতিয়া আমি নিয়মীয়া পৰিশোধ কৰিম তেতিয়া কি কৰিম আমি, যেনে ধৰক এটা SHG আছে য'ত আমি 10জনী মেম্বাৰ আছে। ঠিক আছে। প্ৰথম মাহত কি কৰিলে, আমাৰ হাতত আছিলে 50,000 টকা, আমাৰ ছেভিংছৰ টকা 50,000 ধৰি লৈছোঁ। ইয়াৰ পৰা কি কৰিলে, দুজনী বাইদেউক 20,000কে দিলে, কিমান গ'ল, 40,000 গ'লগৈ। বাকী থাকিলে কিমান, 10,000 টকা। 3 নম্বৰ বাইদেউ আহিলে, 3 নম্বৰ বাইদেউক আকৌ 15,000 লাগে। এতিয়া আপোনালোকে দিব পাৰিব জানো, 5,000 টকা কম পৰিলে। যেতিয়া এই বাইদেৱে এইটো মাহত লৈ পেলাই তাৰ পিছৰ মাহৰ পৰা যেতিয়া নিয়মীয়াকৈ ৰিপে'মেণ্ট কৰি থাকিব তেতিয়া কি হ'ব, টকাটো ঘূৰি আহিব নহয়। যেতিয়া টকাটো ঘূৰি আহিব আকৌ 3 নম্বৰ বাইদেউক দিব পাৰিব। সেইটো কাৰণে আমাৰ গোটত এই নিয়মীয়া পৰিশোধটো বহুত জৰুৰী হয়, বহুত ইম্পৰ্টেণ্ট হয়। যদি কোনোবা বাইদেউ টকা লৈ পেলাই থৈ দিয়ে 2 মাহ 3 মাহ 4 মাহ 5 মাহলৈকে নিদিয়ে, তেতিয়া 3 নম্বৰ বা 4 নম্বৰ বাইদেৱে সেই বেনিফিটটো নাপাব। সেইকাৰণে আমি সদায় কি কৰিব লাগে, নিয়মীয়া পৰিশোধ কৰিব লাগে। গোটৰ শৃংখলা বজাই ৰাখিবলৈ সময়মতে ঋণ পৰিশোধৰ অতি প্ৰয়োজন। এই শৃংখলা গোটৰ বিশ্বাসযোগ্যতা স্থাপন কৰে। ঠিক আছে। তো আমাৰ SHGখন ভালকৈ চলিব আমি কি কৰিব লাগিব, আমাৰ নিয়মীয়া পৰিশোধটো বহুত দৰকাৰ, মানে বহুতে দৰকাৰ। মই যেতিয়া ফিল্ডত যাওঁ, ফিল্ডত গৈ আমাৰ বাইদেউহঁতৰ গোটত যেতিয়া আমি খাতা বহি পত্ৰ চেক কৰোঁ, তাত আমি কি পাওঁ যে কোনোবা বাইদেৱে 6 মাহ 1 বছৰ আগত টকা লৈ থৈ দিছে কিন্তু এতিয়ালৈকে ৰিপে'মেণ্ট কৰা নাই। তাৰ কাৰণে কি হৈছে, যি বাইদেৱে লৈ থৈ দিছে তেখেতৰ সুতো বাঢ়ি আছে, তেখেতৰতো সুবিধা হৈ আছে, কিন্তু আৰু লগত যে 5-7জনীয়া বাইদেউ আছে তেখেতৰ কি হৈছে, অসুবিধা হৈছে। কাৰণ তেখেতে টকাটো ল'ব বিচাৰিলেও ল'ব পৰা নাই, কাৰণ যিহেতু এজনী বাইদেউ অলৰেডি লৈ থৈ দিছে। তো আপোনালোকে সদায় লোন দিওঁতে ধুনীয়াকৈ আলোচনা কৰি প্ৰচিডিঙৰ আকাৰে লিখি তাৰপিছতে দিব, যাতে বাইদেৱে নিয়মিতভাৱে ৰিপে'মেণ্ট কৰে আৰু 3 নম্বৰ বা 4 নম্বৰ বাইদেউ যাতে সুবিধা হয়। ঠিক আছে। ইয়াত চাওক মিটিংটো কেনেকৈ কৰিব লাগে লিখি আছে, আৰু টকাটো কেনেকৈ দিব লাগে এগ্ৰিমেণ্ট কৰি তাৰ থ্ৰুদিহে টকা দিব লাগে। ঠিক আছে। তাৰপিছত আছে নিয়মীয়া হিচাপ ৰখা। এইটো চবতকৈ ইম্পৰ্টেণ্ট। এটা গোটৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হ'লে সেইটোৱে। আপোনালোকে গোটত যিমানে লাভ কৰক, যিমানে কাম কৰক, যদি লিখি নাৰাখে একো লাভ নাই। যেতিয়া অফিচৰ পৰা চাব আহিব বা বেংকে আপোনাৰ লোন দিবৰ কাৰণে যেতিয়া আপোনালোকৰ বুকছ অফ ৰেকৰ্ড চাব বা অডিট হ'ব, তেতিয়া যদি আপোনাৰ যিমানে লাভ কৰকগৈ, যিমানে কাম কৰকগৈ, যদি আপোনালোকে নথি পত্ৰ নাৰাখে আৰু লিখি যদি ভালকৈ ৰেকৰ্ড নকৰে, একো লাভ নহ'ব। এইটো চবতকৈ ইম্পৰ্টেণ্ট হয় এইটোৱে, হিচাপ নিয়মীয়াকৈ হিচাপ ৰখা, প্ৰপাৰ বুক কিপিং। প্ৰপাৰ বুক কিপিংটো একদম বহুত ইম্পৰ্টেণ্ট হয়। গোটৰ সকলো আয় ব্যয়, ঋণ সঞ্চয় সঠিকভাৱে নথিভুক্ত কৰিব লাগে। নিয়মীয়া হিচাপ থাকিলে গোটৰ বিকাশ নিশ্চিত হয়। যদি আমি নিয়মীয়া হিচাপ ৰাখোঁ, আমাৰ গোটৰ উন্নতি একদম নিশ্চিত 100%। সেইকাৰণে যি গোটে বছৰত 1 লাখ টকা কমাই আছে, কোনোবা গোটে 90,000 কমাই আছে, এই গোটৰ একো নথিপত্ৰ নাই, এই গোটৰ বহুত নথিপত্ৰ আছে। আমি তেখেতক ছাকচেছ বুলি নামানো, আমি তেখেতকে ছাকচেছ বুলি মানিম। যদি 50,000 ইনকাম কৰিছে কিন্তু নথিপত্ৰ বহুত ধুনীয়াকৈ ৰাখিছে,
এজনে নাম্বাৰ 1 পাব, এজনে নাম্বাৰ 1 নাপায়। তো আমাৰ নিয়মীয়া হিচাপ ৰখাটো যে কিমান জৰুৰী, গোটেই যি ট্ৰানজেকশ্যনে কৰক সদায় আমি পৰিপাটিকৈ লিখি থ'ব লাগে বুকত। তেতিয়া আমাৰ এতিয়া আপোনালোকৰ যিমানবোৰ গোট আছে এতিয়া অডিট হ'ব, ষ্টাৰ্ট হ'ব। আগত CLF অডিট হৈছে, বৃহতো হৈ আছে, এতিয়া আমাৰ কি হ'ব, আমাৰ SHG বোৰতো অডিট হ'ব। তো SHG যেতিয়া অডিট কৰিব যাব, যদি অডিট কৰিব গৈ পেলাই বহিপত্ৰ যদি আপোনালোকে একোৱেই নাপায়, আপোনালোকে কেনেকৈ জানিব যে অডিট কৰাৰ পিছত আপোনালোকৰ লাভ হ'ল নে লোকচান হ'ল? কাৰণ অডিটটো ভয় কৰিবলগীয়া নহয়। অডিটত আপোনালোকে কি গম পাব যে আমাৰ যিটো গোট হয়, আমি ইমান বছৰৰ পৰা চলাই আছোঁ, আমাৰ কিমান লাভ হ'ল, কিমান লোকচানেই হ'ল নে লাভেই হ'ল, আমাৰ কিমান পুঁজি আছে, বছৰে বছৰে আমাৰ কোনটো ক'ত কিমান খৰচ গৈ আছে, সেই খৰচখিনি ধুনীয়াকৈ অডিট ৰিপৰ্টত ওলাই আহে। তেতিয়া আপোনালোকে এটা বছৰৰ অডিট চাই পেলাই পিছৰ বছৰত আপোনালোকে ভাবিব পাৰিব যে নাই, আমাৰ এইটো খৰচ বেছি গৈ আছে, আমি ইয়াৰ পৰা কমাব লাগিব। আমাৰ ইয়াত লাভ অকণমান কম হৈ আছে, আমি চাগে অকণমান কাম বেছি কৰিলে আমাৰ আগৰ লাভ অকণমান বেছি হ'ব। সেই অডিট ৰিপৰ্টটো চাইহে আপোনালোকে আগৰ বছৰৰ প্লানিংটো কৰিব পাৰিব। সেইকাৰণে নথিপত্ৰ যেতিয়ালৈকে আপোনালোকে নাৰাখিব তেতিয়ালৈকে অডিট নহ'ব, আৰু অডিট নহ'লে আপোনালোকে সেইখিনি কাম কৰিব নোৱাৰিব। ঠিক আছে, বাইদে বুকছ অফ ৰেকৰ্ডখিনি ধুনীয়াকৈ লিখি আছে চাওক। ঠিক আছে, ইয়াৰ পিছত আমি গোটেই আজি এই প্ৰতিশ্ৰুতি লওঁ, সঞ্চয় আমাৰ শক্তি, পৰিশ্ৰম আমাৰ গৌৰৱ, পঞ্চসূত্ৰ মানি চলি SHG হ'ব আমাৰ উন্নয়নৰ পথ। এইটো আমাৰ হ'ব শ্লোগান। আমি মিটিঙত, আমি যিখিনি আমি সাপ্তাহিক মিটিং কৰিম, সাপ্তাহিক মিটিঙৰ শেষত আমি এই শ্লোগানটো সদায় আজিৰ পৰা আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক। আপোনালোকৰ গোটৰ মিটিঙৰ শেষত এই শ্লোগানটো গাব, সঞ্চয় আমাৰ শক্তি, পৰিশ্ৰম আমাৰ গৌৰৱ, পঞ্চসূত্ৰ মানি চলি SHG হ'ব আমাৰ উন্নয়নৰ পথ। সঞ্চয় আমাৰ শক্তি, যদি আমি সঞ্চয় কৰোঁ আমাৰ কি হ'ব, গোট শক্তিশালী হ'ব। পৰিশ্ৰম আমাৰ গৌৰৱ, আমি যেতিয়া পৰিশ্ৰম কৰিম তেতিয়া আমাৰ কি হ'ব, উন্নত হ'ব। সেইকাৰণে পৰিশ্ৰম আমাৰ গৌৰৱ। পঞ্চসূত্ৰ মানি চলি, যি আমাৰ 5টা সূত্ৰ আছিলে, পঞ্চসূত্ৰ মানি চলি আমাৰ SHG কি হ'ব, আমাৰ SHG হ'ব উন্নয়নৰ পথ। এই শ্লোগানটো আমি সদায় মনত ৰাখিম। ঠিক আছে, লাষ্টলৈ থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা টপিকৰ ওপৰত জানিব আছে তলত কমেণ্ট বক্সত লিখিব। আৰু আমাৰ নেক্সট ভিডিঅ'টো লৈ আহিম, আমি সুদ কেনেকৈ কেলকুলেশ্যন কৰিব লাগে, সুতৰ ওপৰত আমি ভিডিঅ' লৈ আহিম। আপোনালোকে প্ৰত্যেকটো SHG আপোনালোকে ভিঅ'ৰ পৰা লোন লয়, ভিঅ'য়ে CLFৰ পৰা লোন লয়। সেই আমি কিমান টকা লোন ল'লোঁ, কিমান টকা ল'লে আমি কিমান কিস্তিত ঘূৰাব লাগিব, আৰু আমি সুদটো কেনেকৈ কেলকুলেশ্যন ওলাব লাগিব, তাৰ ওপৰত নেক্সট ভিডিঅ' লৈ আহিম। ঠিক আছে, ধন্যবাদ।